কৰোঁতে চপা কৰোঁতে তাত আকৌ কিবা ভুল কোনোবাই নিজানতে কিবা এটা লগাই দিলে নেকি এইটো চাগে ভগৱন্তই কোৱা কথা ক'বই নোৱাৰে যদি ভগৱন্তই কৈছে ভগৱন্ত কিয় সহায় কৰা নাই ভক্তক সেই কথাটোকে ভাবি তেওঁ অকণমান ঈশ্বৰৰ ওপৰত খং উঠি আৰু ঈশ্বৰৰ ওপৰত খং উঠি তেওঁ সেই শ্লোকটোকে কাটি দিলে ৰঙা কলম এটা আনি সেই শ্লোকটো কাটি দিছে যে এইটো মই স্বীকাৰ নকৰোঁ এইটো ভগৱানে নাই এইটো কি স্বীকাৰ কৰিম নগ'লে কাটি গীতাখন জপাই ঘৰৰ পৰা ওলাই গৈছে নাই ভগৱান চগৱান নাই এইবোৰ বিশ্বাস কৰিব নোৱাৰি গুচি গ'ল ঘৰৰ পৰা ওলাই কিন্তু আচৰিত কথা দুপৰ বেলা সেইখিনি সময়তে ঘৰখনলৈ এজন যুৱক আহিছে সুদৰ্শন এগৰাকী যুৱক সেই যুৱকগৰাকী ঘৰখনলৈ আহিছে আইগৰাকীক মাতিছে আইগৰাকী ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছে যুৱকগৰাকী আকৌ উঠেৰে তেজ ওলাই আছে তো ইমান তেজ ওলাইছে দেখিতো আইগৰাকী আচৰিত যে আমাৰ ঘৰলৈ যুৱক এজন আহিছে আৰু যুৱকজনে দুখ পাই আহিছে তেওঁক লগে লগে ক'লে যে আহকচোন আহক আপুনি ভিতৰলৈ আহক কি হৈছে কওকচোন বোলে মই বেছি দেৰি কৰিব নোৱাৰোঁ আই মই আপোনাৰ ওচৰলৈ এটা কাম লৈ আহিছোঁ বোলে কি কাম মই অকণমান বয় বস্তু আনিছিলোঁ কিবা কিবি আপোনালোকৰ বাবে সেই সামগ্ৰীখিনি মই আপোনাক দিবলৈ আহিছোঁ এতিয়া আইগৰাকীয়ে কৈছে কি সামগ্ৰী বোলে নহয় আপোনাৰ স্বামীয়ে মোক দি পঠোৱা সামগ্ৰী আপোনাৰ স্বামী মোৰ গুৰু গতিকে গুৰুৱে এইখিনি মোক দিবলৈ দিছে মই দিবলৈ আহিছোঁ তেতিয়াতো আইগৰাকীৰ সন্দেহ হ'ল বোলে গুৰু মোৰ স্বামীয়েতো কাকো শিষ্যত্ব প্ৰদান কৰা নাই মোৰ স্বামী যদি কাৰোবাক শিষ্য কৰিলেহেঁতেন মইতো গম পালোহেঁতেন কথাষাৰ তেখেতে মিছা কথা কৈছে বাৰে বাৰে কথাটো স্বীকাৰ কৰিব বিচৰা নাই বোলে নহয় এই কথাটোৱে হৈছে আপুনি সামগ্ৰীখিনি লওক নহ'লে মোক গুৰুদেৱে আৰু প্ৰহাৰ কৰিব বোলে প্ৰহাৰ এই যে আপুনি মোৰ ওঠত তেজ ওলাই থকা দেখিছে এয়া আচলতে মোক গুৰুৱে আপোনালোকৰ ঘৰলৈ সামগ্ৰীখিনি দিবলৈ নাহোঁ বুলি কোৱাৰ বাবে মোক প্ৰহাৰ কৰিলে তেতিয়াতো আইগৰাকী আচৰিত হৈছে আৰে মানুহজন কেনেকুৱা মানুহ তেওঁতো আজিলৈকে কাকো প্ৰহাৰ কৰা নাই কিয় বা তেনেকৈ মাৰিব লাগে উঠেৰে তেজ ওলাই অহাকৈ তেওঁ অলপ কষ্টও পাইছে আৰু যি কি নহওক বুলি সামগ্ৰীখিনি ৰাখি থ'লে এতিয়া সন্ধিয়া হোৱাৰ লগে লগেতো ঘৰলৈ ইজন উভতি আহিছে বাপ ঘৰলৈ উভতি আহি দেখিছে যে আইগৰাকীৰ আজি মাত কথা মিঠা ভাল ব্যৱহাৰ ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছে ধুনীয়াকৈ পানী এগিলাচ দি লাহেকৈ কৈছে হেৰি নহয় আপুনি বাৰু মই অকণমান খং কৰিলোৱেই সেইবুলি বাৰু আপুনি সেই ল'ৰাজনক তেনেকৈ প্ৰহাৰ কৰিব লাগে নে আৰু সিমানখিনিনো বয় বস্তু একেলগে দি পঠিয়াই নে আৰু যদি কিনিব পৰা ক্ষমতা আছিলে ইমান দিন কিয় কিনা নাছিল আপুনি যে আজি হঠাৎ ইমানখিনি বয় বস্তু আপুনি ক্ৰয় কৰি আনিছে তেতিয়াতো মানুহজন আচৰিত বাপ আচৰিত হৈছে বোলে কি বস্তু কি যুৱকৰ কথা কৈ আছে মই বুজা নাই মই কাক মাৰিলে বোলে কি কথা নকয় আপুনি কিয় ল'ৰা এজনক সামগ্ৰীখিনি দিবলৈ নাহোঁ বুলি কোৱাৰ বাবে প্ৰহাৰ কৰা নাছিল আহকচোন লগে লগে মাতিনি কোঠাটো দেখুৱাইছে কোঠা এটা সম্পূৰ্ণ হৈ আছে সামগ্ৰীৰে ভৰি আছে বহুদিন তেওঁলোকে উদৰপূৰাই খাব পাৰিব সেই সামগ্ৰীখিনিৰে তেতিয়া তেওঁ আচৰিত হৈছে বোলে কোৱাচোন যুৱকগৰাকীৰ বিষয়ে বোলে ইমান সুন্দৰ আছিল যুৱকগৰাকী কিন্তু আচৰিত কথা উঠেৰে তেজ ওলাই আছিল আপুনি প্ৰহাৰ কৰা সেয়া তেজ শুকুৱাই নাছিল লগে লগে তেওঁ দৌৰি গৈছে সেই যে সামৰি থৈছিল গীতাখন উলিয়াই আনিছে উলিয়াই আনি সেই শ্লোকটো তেওঁ চাইছে আৰু তেওঁৰ চকুলো বাগৰি আহিছে সেই যে ৰঙা চিয়াঁহীৰে শ্লোকটো ভগৱন্ত নাই বুলি অভিযোগ কৰি যে কাটি দিছিল তেওঁ বুজিবলৈ বাকী নাথাকিল যে দিনত অহা সেই যুৱকগৰাকী ভগৱন্তৰ বাহিৰে আন কোনো নহয় গতিকে ভগৱন্তৰ ৰূপ ধৰি সেইগৰাকী যুৱকেই যে তেওঁ ঘৰলৈ আহিছে সেই কথা বুজিবলৈ তেওঁৰ সময় নালাগিল তেওঁ চকুলো বাগৰি আহিছে আৰু ভগৱন্তক এটাই কৈছে যে প্ৰভু মই অকণমান সময় কিবা এটা নাপাওঁতেই তোমাক অভিযোগ কৰিলোঁ অকণমান সময় কিবা এটা নাপাওঁতেই তোমাৰ বিৰুদ্ধে মই খুব উজাৰিলোঁ যে তুমি মিছা কথা কৈছা কিন্তু তুমি দেখোন সঁচাকৈ আহিলা মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰা প্ৰভু এইবুলি অকল কান্দিছে আৰু লগে লগে সেই ৰঙা দাগবোৰ বগাৰে আকৌ মচি দিছে সেই যে উঠত তেজ ওলাই আছিল সেয়া ৰঙা চিয়াঁহীৰে কাটি দিয়াৰ বাবে সেই যুৱকগৰাকীৰ তেজ ওলাই আছে কথাখিনি কাল্পনিক কিন্তু এই কথাখিনিয়ে আপোনাক মোক ঈশ্বৰৰ কথা অনুভৱ কৰায় যে আপোনাক মোকো বহু সময়ত ঈশ্বৰে তেনেধৰণে আচলতে প্ৰমাণ দি থাকে ঈশ্বৰ আপোনাৰ মোৰ জীৱনৰ সৈতে তেনেকৈ জড়িত হৈ থাকে সেই ভগৱন্তৰ তত্ত্বটো মাত্ৰ বুজি পাবলৈ আমাক অকণমান সময় লাগে আমি বুজি নাপাওঁ বাবে অভিযোগ কৰোঁ যে ভগৱান নাই আমি বুজি নাপাওঁ বাবে ভাবোঁ যে এই ভগৱানৰ সাধনা কিমান কৰি থাকিম ভগৱানে কিমান কিবা এটা নোপোৱাৰ লগে লগে আমাৰ সেই অভিযোগটো আৰম্ভ হৈ যায় কাৰণ সেই ভগৱন্তৰ কথাখিনি উপলব্ধি কৰিবলৈ আমি এতিয়াও ভালকৈ শিকা নাই আৰু সেই ভগৱন্তক উপলব্ধি কৰিবৰ বাবেই সেই ঈশ্বৰক উপলব্ধি কৰিবৰ বাবে সি যে এটা শক্তি সেই পৰমাত্মাৰ সৈতে বিলীন হ'বৰ বাবে আমি যে প্ৰতিগৰাকী ভকত হ'ব লাগিব সেই কথাটোৰ বাবেই গুৰুজনাই আমাক একত্ৰিত কৰিছিল আৰু সেই মঞ্চখন সাজু কৰিছিল যিখন মঞ্চত আজি আপুনি মই গৌৰৱী অসমীয়া বুলি কৈছোঁ সেইখন মঞ্চ আপোনাৰ মোৰ বাবে সজাই থৈ গৈছিল গুৰুজনাই য'ত
কোনো ব্যক্তিৰ বাবে বিশেষ আসন নাথাকিব য'ত আমি একেলগে বহি গুৰুৰ গুণানুকীৰ্তন কৰিব পাৰোঁ, হৰি ভকতিত নিমজ্জিত হ'ব পাৰোঁ। সেইখন সমাজত আজি আপুনি মই আছোঁ। গতিকে মহাপুৰুষীয় আদৰ্শত থকাটো আপোনাৰ মোৰ বাবে গৌৰৱৰ কথা, লাজৰ কথা নহয়। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গোটেই বিশ্বতেই জিলিকাই তুলিবলৈ চেষ্টা কৰিছিল। সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ প্ৰতিটো দিশক কেনেকৈ সাঙুৰি তাক সাধনা কৰি কেনেকৈ ৰাইজৰ মাজত উপস্থাপন কৰিব লাগে সেইখিনি কৰিছিল। আৰু সেইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আশীৰ্বাদ আপোনালোক প্ৰত্যেকৰে হীৰত আছে। এই ঠাইখিনিত যেন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্মৃতি জড়িত হৈ আছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি জড়িত হৈ আছে। কাৰণ সত্ৰৰ এনে অনুষ্ঠানত আপুনি চাব, আধ্যাত্মিক এক অনুষ্ঠানত আচলতে এই যে কিছু সময় পূৰ্বে যে বাপে ক'লে যে ভকতৰ হৃদয়ে হৃদয়ে জগতগুৰুজনা আছে, আৰু আমাৰো হৃদয় যদি ভকতি আছে, আমাৰো এই অঞ্চলত আধ্যাত্মিক এই পৰিৱেশৰ মাজত হৰি নামি আহিব বুলি আমি কামনা কৰিব পাৰোঁ। আপুনি ক'ব নোৱাৰে নিৰ্গুণ নিৰাকাৰ ভগৱন্ত, আমি কথা কৈ থাকোঁতো এই সময়খিনি যদি আপুনি মই অনুষ্ঠানটি সফল কৰিব পাৰোঁ, আপুনি মই যদি শুদ্ধ অন্তৰে হৰি ভকতি কৰিব পাৰোঁ, ভগৱন্ত ইয়াতো থাকিব। গতিকে ভগৱন্তৰ যিহেতু আকাৰ নাই, আপুনি মই আৰম্ভ কৰিব লাগিব মানুহৰ পৰা, আপুনি মই আৰম্ভ কৰিব লাগিব নিজৰ পৰা, অৰ্থাৎ নিজৰ মনটোৰ পৰা। সেই মায়া তত্ত্ব আৰু ভগৱন্ত তত্ত্ব এই দুটা দিশ মনটোৰ, সেইটো প্ৰথমে আমি নিয়ন্ত্ৰণ কৰি ল'ব লাগিব। যে প্ৰথম আপোনাৰ মায়া তত্ত্বটো থাকিব, যিটো মায়া তত্ত্বক আপুনি উপলব্ধি কৰিছে ঠিকেই, কিন্তু মনত ৰাখিব সেই মায়া তত্ত্বই আপোনাক যাতে গ্ৰাস কৰিব নোৱাৰে। আজি প্ৰচণ্ড ঠাণ্ডা, তাৰ পাছতো আপোনালোক আহিছে। প্ৰয়োজন নাছিল যে আপোনালোকে ইমান কষ্ট কৰি ইয়াত আহি কথা শুনিব, পালনামত আপোনালোকে অংশগ্ৰহণ কৰিব, কিন্তু তাৰ পাছতো আপোনালোকে নিজৰ মনটোক বুজাইছে যে নাই, আমি ঈশ্বৰ ভকতি কৰিবলৈ গৈছোঁ, আমি গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিব লাগিব, এইটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি আপোনালোক ইয়ালৈ আহিছে। প্ৰতিগৰাকীয়ে মায়া তত্ত্বক সেই পোচাকযোৰ যে পিন্ধি আছিল মায়াৰ ঘৰতেই খুলি থৈ আহিছে। আপোনালোকৰ সুবিধা মতে আপোনালোক ঘৰত শুইও থাকিব পাৰিলেহেঁতেন, কিন্তু ঘৰখনত শুই নাথাকি আপোনালোক ইয়ালৈ আহিছে, মনটোক আপোনালোকে নিয়ন্ত্ৰণ কৰি আহিছে। গতিকে সেই মায়া তত্ত্বৰ পৰা আঁতৰি ভগৱন্তৰ তত্ত্বৰ দিশে আপোনালোক গতি কৰিছে। সেই ভগৱন্তৰ দিশে গতি কৰোঁতেই সেই পৰমাত্মাৰ কথা আমি যেতিয়াই কৈছোঁ, সেই শক্তিটোৰ বিষয়ে কোৱাৰ লগে লগে তাত সেই সাধনাৰ কথাটো আহে। মনৰ নিয়ন্ত্ৰণৰ পাছত আহে সাধনা। সেই সাধনাটো আমি উপলব্ধি কৰোঁ যে সেই সাধনাটো আকৌ ভাগৱতৰ ভ আখৰৰ ভাৱনাৰে আহে। সেই ভাৱনাটো থাকিলেহে আপোনাৰ সাধনা হ'ব, সেই ভকতি থাকিলেহে আপোনাৰ সাধনা হ'ব। সেই মনটোক নিয়ন্ত্ৰণ কৰাৰ পাছত আপুনি মই এতিয়া একত্ৰিত হৈছোঁ, তাৰ পাছত আপুনি মই সাধনাত নিমজ্জিত হৈছোঁ। আমি এনেই বহি থাকিলেও নহ'ব, বোলে আহিছে এঞ্জেলা চাংমাই কথা ক'ব, আহিব এগৰাকী বিশেষ ব্যক্তিৰ নাম গাব, অমিয়া নেওকলিতা বাইদেউ আহিব, অকণমান সময় আমি নাম ল'ম, কিন্তু আমি তাত সোমাব পৰা নাই, আমি বিষয়বস্তুত সোমাব পৰা নাই, আমি অনুভৱেই কৰিব পৰা নাই এই নাম আমি কিয় লৈছোঁ। কৃষ্ণ বুলি যে কৈছোঁ, আমি কিয় কৈছোঁ? কৃষ্ণ নামে দুটি আখৰ ৰাখিবা যতনে, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে। আৰু যে কয় হৰি অ হৰি চৰণে লাগো, অভয় চৰণে শৰণ মাগো। এই যে হৰি কৃষ্ণ, কৃষ্ণ নামটো যে আমাক সযতনে ৰাখি কঢ়িয়াই ফুৰিব কৈছে, কেনেকৈ? সেই নামটো কঢ়িয়াই ফুৰোঁতে, উচ্চাৰণ কৰি ফুৰোঁতে আপোনাৰ সাধনা হয়, ভকতিটো আপোনাৰ তাতেই হয়। এই যে হৰি বুলি কৈ যে হৰি ভকতিত বিলীন হৈছোঁ, কাৰোবাৰ ঈশ্বৰৰ ওচৰত যে আমি নিজক যে উজাৰি দিছোঁ, আমাৰ একো নাই প্ৰভু ভগৱন্ত তুমিয়েই দিছা এই মনুষ্য শৰীৰটো, এই যে উজাৰি দিছোঁ, সেইটোৱে আমাৰ সাধনা। আৰম্ভণি খোজটো আমাৰ সেইটোৱে। সেইবাবে আৰম্ভণিতে আমি কওঁ যে আমাক শৰণৰ প্ৰয়োজন। শৰণ এতিয়া কিয় প্ৰয়োজন? এতিয়া বহুতে ক'ব যে শৰণ কিয় ল'ব লাগে, কিন্তু শৰণটো আপুনি চাব, আজি আমি এখন ঘৰত আছোঁ হয়নে, ঘৰখনত আমি আশ্ৰয় লৈছোঁ। এতিয়া মানুহ হিচাপে জন্ম লোৱাৰ পাছত কোনোবা এজনৰ ওচৰতো আশ্ৰয় ল'ব লাগিব। এতিয়া জীৱনটো পালোঁ, জীৱনটো পোৱাৰ পিছত আশ্ৰয় কাৰ ওচৰত ল'ব? শৰণ মানে আশ্ৰয়, আৰু সেই শৰণটো প্ৰথম ভগৱন্তৰ ওচৰতে হয়। সেই শৰণ আপোনাৰ আৰম্ভ হ'ব মনৰ শৰণ, শৰীৰৰ শৰণ, আৰু তাৰ পাছত আহিব আপোনাৰ বাক্যৰ শৰণ। এই তিনি শৰণ আপোনাক প্ৰয়োজন হ'ব। কিন্তু আপুনি অকল মনৰ শৰণ লৈছে, আপোনাৰ শৰীৰৰ শৰণ নাই, বাক্যৰ শৰণ নাই, তেতিয়াও নহ'ব। যদি বাক্যৰ শৰণ লৈছে, আপোনাৰ মন আৰু শৰীৰৰ শৰণ নাই, তেতিয়াও নহ'ব। মূলতঃ আপোনাক তিনি শৰণৰ
প্ৰয়োজনীয়তা আছে এতিয়া হৰণ কিয় প্ৰয়োজন ধৰক দুজন আপোনাৰ ঘৰখনত সন্তান আছে এই দুইজন সন্তান আপোনাৰ এনেকুৱা যে এজন সন্তান আপুনি স্কুলত তেওঁক নামভৰ্তি কৰোৱালে বিদ্যালয়লৈ তেওঁ গৈছে তেওঁ বিদ্যালয়লৈ গৈছে তেওঁ পঢ়া শুনা কৰি আছে প্ৰতিটো পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে এটা সময়ত তেওঁ বিদ্যালয়খনৰ পৰা ওলাই গৈছে উভতি আহোঁতে এখন হাতত চাৰ্টিফিকেট বিদ্যালয়খনৰ এখন মানপত্ৰ তেওঁ পাইছে যে ইয়াৰ পৰা তেওঁ উত্তীৰ্ণ হৈছে বা এইটো বিভাগত উত্তীৰ্ণ হৈছে ঘৰখনত একেলগতে আপোনাৰ আৰু এগৰাকী সন্তান আছে কিন্তু আপুনি সেই সন্তানক স্কুলত নাম লগাই দিয়া নাই বিদ্যালয়ত নাম লগাই দিয়া নাই এগৰাকীক দিছে এগৰাকীক দিয়া নাই এই নিদিয়াগৰাকীও কিন্তু কি হ'ল দিয়াগৰাকীৰ পৰা কথাবোৰ শুনি থাকে শিকি থাকে প্ৰতিটো কামেই কৰিব পৰা হৈ গ'ল তেখেতে যেনেকৈ নেওতা মাতিছে আপোনাৰ কনিষ্ঠগৰাকীও পাৰে কিন্তু তেওঁ ঘৰতে থাকিল তেওঁক বিদ্যালয়ত আপুনি নামভৰ্তি কৰাই নিদিলে এগৰাকী কিন্তু বিদ্যালয়ৰ পৰা ওলাই গ'ল প্ৰমাণ পত্ৰ লৈ এই ঘৰত যে থাকিল সেইগৰাকীয়ে বহুত জানে বহুত শিকিলে কিন্তু তেওঁৰ ওচৰত মানপত্ৰখন থাকিবনে ক'ৰবাত যদি ধৰি লওক এটা অনুষ্ঠানত ক'ৰবাত এটা প্ৰতিষ্ঠানত তেওঁ যেতিয়া যোগদান কৰিবলগীয়া হ'ব তেওঁক এখন শিক্ষাৰ মানপত্ৰৰ প্ৰয়োজন হ'বনে যে এখন বিদ্যালয়ৰ পৰা ওলাইছিল নাম এখন প্ৰয়োজন হ'বনে এখন প্ৰয়োজন হ'ব যে মানপত্ৰ সেই হৰণটো তেনেকুৱা কথা আমি বহুত জানিছোঁ বহুত শিকিছোঁ বহুত কৰিছোঁ কিন্তু সেই ঈশ্বৰে দিয়া মানপত্ৰখন গ্ৰহণ কৰিব লাগিব অৰ্থাৎ ঈশ্বৰৰ সেইখন এখন বিদ্যালয় বুলি ভাবি ল'ব লাগিব এখন অনুষ্ঠান য'ত আমি হৰণ লৈ মানপত্ৰখন ল'ব লাগিব আমি নিজাকৈ কৰি থাকিলেও নহ'ব যে আমি কাৰোবাৰ ওচৰত হৰণ লৈ সেই মানপত্ৰখন ভগৱন্তৰ গ্ৰহণ কৰিব লাগিব আপোনাৰ হৰণ আপুনি ল'ব লাগিব আশ্ৰয় আপুনি ল'ব লাগিব সেইবাবে আচলতে হৰণৰ প্ৰয়োজনীয়তা আছে এতিয়া আমাৰ এনেকুৱা হয় সমাজত যে বিয়া পতাৰ পাছতহে ল'ৰাজনক হৰণ দিয়ে বিয়া পতাৰ পিছতহে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত দুয়োগৰাকীক হৰণ দিবৰ বাবে লৈ যায় কিন্তু কম বয়সত তেওঁলোকক হৰণ দিয়াৰ কথাখিনি চিন্তা চৰ্চা নকৰে কিন্তু খুব শিশু অৱস্থাতে গুৰু সেৱা হৰণ এই কথাবোৰ যদি বুজোৱা হয় যে এনেকৈ আচলতে ঈশ্বৰ প্ৰাপ্তিৰ কথা হয় এনেকৈ আচলতে আমি যে মনুষ্য জন্ম লৈছোঁ এই কথাখিনি উপলব্ধি কৰোৱা হয় আমি যে মানৱ ধৰ্মহে পালন কৰিছোঁ আমিবোৰে সেই মানৱ ধৰ্মটোৰ বিষয়ে বুজোৱাৰ আটাইতকৈ প্ৰথম খোজটোৱে হৰণ ঈশ্বৰৰ ওচৰত আহিলেই হৰণ অৰ্থাৎ আপুনি সমৰ্পণ কৰিছে আশ্ৰয় লৈছে গতিকে শিশু অৱস্থাৰ পৰাই আমি ভাবোঁ যে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে সেই হৰণৰ দিশটোৰ ওপৰত গুৰুত্ব ৰখা উচিত এতিয়া হৰণ আৰম্ভ হ'ল আপুনি আহিল প্ৰথমে আহিল আপোনাৰ মনটোৱে আপোনাক টানি আনিল যে মই ঈশ্বৰৰ ওচৰত সঁপি দিব লাগিব সকলো মই ভগৱন্ত যে আছে বিশ্বাস কৰিছোঁ মই ঈশ্বৰৰ ওচৰত হৰণ লৈছোঁ যি কৰিম ঈশ্বৰৰ মতে কৰিম যি কৰিম মানুহৰ বাবে কৰিম ইয়াত ব্যক্তিগত স্বাৰ্থ নহয় আৰু অসৎ পথেৰে নাযাওঁ কাৰণ ভগৱন্তই সকলো দেখি আছে গতিকে ঈশ্বৰৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ সৎকৰ্ম কৰিম বুলি আপুনি হৰণ লৈছে আৰম্ভ হ'ল আপোনাৰ মনৰ হৰণ আপুনি গ'ল তালৈ সেয়া আপোনাৰ শৰীৰৰ হৰণ আপুনি নোযোৱাকৈ ঘৰৰ পৰা হৰণ নহ'ব আপুনি গ'ল অনুষ্ঠানলৈ আপোনালোক আজি আহিছে যেনেকৈ সেয়া শৰীৰৰ হৰণ আৰু তাৰ পাছত আহিলে বাক্যৰ হৰণ অৰ্থাৎ আপুনি শুনিবও লাগিব এই শুনা সভাসদ সাধু জনস্থিৰ মনে লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ কলিত নাহিকে গতি বিনে হৰি নাম জানিয়া লস্য ত্যাজি বোলা ৰাম ৰাম হৰি ৰাম 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 এই যে ভাগৱত শাস্ত্ৰৰ কথা আমি শুনি নতিয়া কথা শুনিলেহে গৈছে মনৰ সংশয় সেইটো ভগৱন্তই অৰ্জুনক কৈ থৈ গৈছিল যে তুমি শুনিব লাগিব শুনি তুমি যোৱা আগবাঢ়ি জ্ঞানৰ জৰিয়তে তোমাৰ মনৰ সংশয়বোৰ দূৰ কৰি তুমি কৰ্ম মাৰ্গেৰে এতিয়া যোৱা এই যে আমি কওঁ ভক্তি মাৰ্গ কৰ্ম মাৰ্গ সাধনা বুলি যে আমি কওঁ সেই তাত এই কথাটো তাত সংযোজন হৈ থাকে সেয়া আৰম্ভ হয় বাক্যৰ হৰণেৰে অৰ্থাৎ আপুনি শুনিবও লাগিব আপুনি ক'বও লাগিব এতিয়া বহু সংখ্যকে এই কথাষাৰ কয় যে এই ভাগৱত পাঠ কৰি আছে ভাগৱত শুনিনো সি কিমান ভাল হৈছে এই প্ৰাৰ্থনা গাই আছে বৰ একেবাৰে নামে মূৰত ধৰিছে ই নাম গাই কিডাল কৰিছে সমালোচনা কৰে হয়নে বেছিকৈ এতিয়া ময়ে বেছিকৈ এইটো ব্যক্তিগত কথা আমিয়ে যেতিয়া
ঈশ্বৰৰ কথা বেছিকৈ ক'বলৈ আৰম্ভ কৰিছে, আমাকে আক্ৰমণ কৰিছে। এইগৰাকী ভগৱানৰ বাহিৰে ক'বলগীয়া একো নাই নেকি, গুৰুজনাৰ বাহিৰে ক'বলগীয়া একো নাই নেকি বুলি আমাক কয়। কিন্তু এই ভগৱন্তৰ কথাত ইয়াত যে এটা সুকীয়া মাদকতা আছে, ইয়াত যে এটা প্ৰাপ্তি আছে মানুহ হিচাপে, আমি যে আপুনি মই একো